Hi everyone, welcome back to my YouTube channel. কি খবৰ আপোনালোকে সকলোকে স্বাগতম জনাইছো মোৰ চেনেললৈ। আজি মই ব্লগটো মোৰ সৰু বাগিচাখনৰ পৰা মই আৰম্ভণি কৰিছো। এয়া মোৰ সৰু বাগিচাত আপোনালোকক দেখাব বিচাৰিছো। এফালে মই বিলাহী লাগিছে। এয়া বিলাহী, এয়া লোকেল বিলাহী হয়, বহুত কিটা লাগিছে। এয়া লাগিছে বহুত কিটা, তাৰ পিছত এয়া পকিছে। ইমানে ডাঙৰ হ'ব, তাতকে ডাঙৰ নহয় আৰু এয়া এয়া খাবলৈ খুব ভাল লাগে সৰু মাছৰ লগত, খুব ভাল লাগে। লাগিছে বহুত লাগিছে। এয়া চাওক, এয়া লাগিছে, কিন্তু মাত্ৰ 3 জোপা গছহে লগাইছিলোঁ বেছি, কিন্তু বাকীখিনি মৰি থাকিলে। তাৰপিছত এয়া হ'ল ভোট জলকীয়া ফুলিছে। তাৰপিছত দেখুৱাইছোঁ আৰু মই কৰি ভাল পাওঁ যে। এয়া এইটো বেঙেনা, এয়া বেঙেনা। তাৰপিছত এইটো এটা পচিছে। এই গোল বেঙেনাজোপা ইমান নালাগে, কম লাগে, দীঘলটো বেছি লাগে। কিন্তু এইজোপা লগাইছোঁ, এইজোপা মানে ফ্ৰাই কৰি খাবলৈ বহুত ধুনীয়া হয়। তাৰপিছত দেখা পাইছে নে নাই, পাইছে চাগে। সেইটো এয়া যিমান মানে কম লাগিলেও নিজেই কৰিছোঁ, যিমানে কমেই লাগক, কিন্তু তথাপিতো ভাল লাগে। আপোনালোকক অকণমান দেখুৱালোঁ। আৰু এইটো কৰিছিলোঁ লেচেৰা কেইজোপামান এনেকৈ চেৰা কৰিছিলোঁ। তাৰপিছত এই মাজতে আছে এজোপা হাইব্ৰিড অমিতা হয়। এজোপা ডাঙৰি হোৱা নাই। এই পুখুৰীডাল অলপ ইমানখিনি মান ওখ হৈছিলে, কি হ'ল বান্দৰে আগটো খাই দিলে। এতিয়া আকৌ লাহে লাহে ডাঙৰ হৈছে বাৰু। আৰু এইফালে লগাইছিলোঁ ভেন্দি অলপ, এইখিনি উঠাই নি পেলাই বেলেগত ক'ৰবাত লগামগৈ। আৰু এইজোপা অমিতা, এইজোপা কেতিয়াকৈ কিবা ডাঙৰ হয়, বৰষুণ দিলে বাৰু ডাঙৰ হ'ব, হৈছে। এয়া মানে য'ত যেনেকৈ পাৰোঁ সেনেকৈ কৰি থওঁ আৰু। এয়া কৰিছোঁ অলপমান ভেন্দি, এইখিনি দেউতাই কৰিছে বাৰু। এয়া অলপ ডাঙৰ হোৱাৰ পিছতহে অকণমান উঘালি নি ক'ৰবাত লগাম। এনেই মই মাছৰ কাৰ্টন আনি পেলাই লগাম বুলি ভাবিছোঁ, এজোপাকৈ, তেতিয়াহে ভাল। তাৰপিছত এয়াতো কৰিছিলোঁ অকণমান ভোট জলকীয়া। এইখিনি হ'ল ভোট জলকীয়া, এইফালে ক'লা জলকীয়া, এইজোপাও ভোট। আৰু এয়া হ'ল এয়া বিন গছ। আৰু এইবিলাক হ'ল কোমোৰাও কৰিছিলোঁ, পুলি উঠিছে বাৰু। ঢেৰ কাম আছে, মানে এই পুলিবিলাক নি পেলাই উঘালি নি পেলাই ক'ৰবাত লগাব লাগিব, নি পাতলকৈ। যোৱাবাৰ বাৰু কোমোৰা খাইছোঁ, ভালে মানে খাইছোঁ। এয়া সি মোৰ লগত আছে পিছে। তাৰ চুলিখিনি দেখিছেনে? চুলিখিনি দেখাত মজাই লাগে। আৰু এইজোপা জলকীয়া, বগা জলকীয়া, এইজোপা যেতিয়া খুব লাগিলে 3 বছৰমান লাগিলে কণ্টিনিউ। তাৰপিছত কি কৰিলোঁ, আমি গছজোপা অলপ মৰি যোৱা নিচিনা দেখিলোঁ। তাৰপিছত অকণমান মানে সি কাটি পেলাই আকৌ কাটিলে, যে ডালখিনি কাটি দিলে ধুনীয়াকৈ এনেই পুখি মেলিছে। এয়া পুখি মেলি এতিয়া আকৌ লাগিছে। এয়া বগা জলকীয়া। আকৌ এইজোপাও গোল জলকীয়া আছিলে, এইজোপাও ঠিক তেনেদৰে কাটি দিছিলে, ডালখিনি পূৰা কাটি দিছিলে। তাৰপিছত পুখি মেলি এয়া আকৌ ধুনীয়াকৈ লাগিছে। আইডিয়াটো বাৰু ঠিকেই, বেয়া নহয়। এয়াই আছিলে মোৰ সৰু বাগিচাখন মানে বাগিচা ঠিক নহয় আৰু। কেইজোপামান লগাইছোঁ, বিলাহী, বেঙেনা, জলকীয়া, কোমোৰা। আৰু এতিয়া মই যাম, কাপোৰ পেকিং কৰিবলৈ আছে, অকণমান ধুবলৈকো আছে। যিহেতু আমি আশ্ৰম যামেই, পৰহিলৈ যাম আশ্ৰম, 17 তাৰিখে যাম। যিহেতু 17 তাৰিখে আৰম্ভ হ'বই, সেইদিনাখনে যাম। আগতে যাব নোৱাৰিলোঁ, বা কাইলৈও যাব নোৱাৰি, অকণমান কাম আছে, গতিকে কামখিনি কৰিলোঁ। কাম মানে মোৰ এটা পৰীক্ষা আছে, সেইটো পৰীক্ষাটো হ'ব চাগে কাইলৈ। তাৰপিছত পৰহিলৈ যাম। এতিয়া কাপোৰ পেকিং কৰিবলৈ আছে, কাপোৰ ধুবলৈকো আছে অলপ। তেতিয়াহ'লে আপোনালোকক আকৌ লগ পাই আছোঁ। বাই বাই। আৰু তাই এয়া ৰুমত আহিলোঁ। ৰুমত অহাৰ পিছত তাই অলপ এনেই নাচি আছে। তাই ধুনীয়া নাচে বাৰু। আৰু এইফালে হ'ল ল'ৰাই খেলি আছে গাড়ী। হাই এভৰিৱান, ৰাতিপুৱা হৈছে 4:30 আৰু মই উঠিলোঁ 4টা বজাতে। উঠি মই দুখন বিছনা ঠিক ঠাক কৰিলোঁ, ইটো সিটো কাম কৰিলোঁ বাৰু। ভিতৰতে যিখিনি পাৰোঁ, একেবাৰে আন্ধাৰ হৈ আছে। আৰু ঘৰ ঝাৰু দিলোঁ। এতিয়া মই গা ধুম, আৰু দেউতাই বাহিৰত গৰম পানী কৰি আছে। এয়া চাওক, একেবাৰে আন্ধাৰ হৈ আছে, অলপো দেখা নাযায়। লাইটটো সিপাৰে আছে, গতিকে এইফালে ইমান পোহৰ পৰা নাই। মই দেখিছোঁ যদিও কেমেৰাত পোহৰটো অহা নাই। আৰু এয়া হ'ল দেউতাই গৰম পানী কৰি আছে। গাটো ধুই লওঁ, আকৌ আপোনালোকক লগ পাই আছোঁ। ইটো সিটো কৰোঁতে ৰাতিপুৱা 6:30 বাজিলে।
এতিয়া সোনকালে যাওঁ যিহেতু অলপ দেৰি হ'লে বহুত ট্ৰাফিক হয় গুৱাহাটীত, গতিকে বেগ চেগখিনি পটাপট ভৰাই আৰু আমি গৈ থাকোঁ। একো খায়ো অহা নাই বাৰু, ৰাস্তাত কিবা এটা খাম। মৰে মাজত বহিবি কামড়ে দিব চাবি বাচ্চা দিয়া তোমাক ফালে এইফালে আমি এতিয়া গৈ থাকোঁ একেবাৰে চন্দ্ৰমা হোটেলত গৈ ৰখিমগৈ। এতিয়া ৰাস্তা একদম খালী আছে গুৱাহাটীত। এয়া চাওকচোন, অকণমান কুঁৱলী আছে, পিছত দেখুৱাম বাৰু। চাওক, আপোনালোকে দেখা পাইছে একেবাৰে কুঁৱলী আছে, ভালদৰে কুঁৱলী হেৰি হোৱাই নাই। আৰু ফালে চালে গম পায়। একেবাৰে আমি চন্দ্ৰমা হোটেলত গৈ ৰখিমগৈ, কিবা এটা খাম গৈ। ঘৰৰ পৰা একো খাই মানে দৌৰা দৌৰিকৈ গোটেইখিনি গা পা ধুই ওলাই আহিলোঁ। চন্দ্ৰমা হোটেলত ৰখিলোঁ আহি পেলাই। ইয়াত যে আপোনালোকে যি খায় তাকে বহুত ধুনীয়া পায়। ইয়াত খানা হওক, পৰঠা হওক, পুৰি হওক, মিঠা হওক, চব ধুনীয়া পায় খাবলৈ। মই পৰঠা খালোঁ, এইফালেও পৰঠা খালে, মিঠাই খাইছে, কোনোবাই গাখীৰ চাহ। এইফালে অকণমান বহিছোঁ, যিহেতু বাথৰুম চাথৰুম কৰি চব ওলাই ল'লোঁ আৰু। এতিয়া ডাইৰেক্ট একদম আশ্ৰমলৈকে যাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আমি আহি পালোহি কৃষ্ণগুৰু সেৱাশ্ৰম, আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। বাই বাই।